আমাৰ এক্সৰৰ এটা হেলমেট আনিলোঁ কেনেকুৱা কি অৱস্থা আজি চাম ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ আজি এতিয়া এইটো আনবক্সিং কৰিম এতিয়া তো ৰুমত আহি গ'লোঁ আৰু এতিয়া এইটোৰ ইঞ্জিন খোলা হ'ব চাওক আপোনালোকে প্ৰথম চাব পাৰে এটা বেগ আৰু এইটো বেগৰ ভিতৰত এইটো মানে এইটো হতলিয়াই দিয়ে আৰু এতিয়া এইফালেৰে খুলি চাওক ভিতৰত মোৰ বাইকটোৰ কালাৰ আৰু এইটোৰ কালাৰ বেলেগ নহয় কিন্তু চাওক অলপ মিলাই কেনে অৰ্ডাৰ দিছিলে আৰু বোলে মোৰ আৰাম হ'ল বাহ মোৰ বাইকটো আৰু এতিয়া কিবা বেলেগ দেখা যাব মই পিন্ধিলে এইটো মোৰ বাইকটোৰ লগত এইটো পিন্ধিম না তেতিয়া কিবা এটা বেলেগ দেখা যাব এতিয়া এইটো কি আছে ষ্টিকাৰ আছে এতিয়া ব্লাড গ্ৰুপ ষ্টিকাৰ আৰু এইফালে কিবা ভিতৰত আৰু কিবা কিবি বস্তু আছে এইটো হ'ল আপোনাৰ পিছৰ এক্সট্ৰা এইটো ভাইজৰ দি দিছে ভাইজৰটো এক্সট্ৰা লগাব লাগিব এইটো দি দিছে ব্লেক কালাৰৰ আৰু ভিতৰত কিবা বেলেগ আছে নেকি নাই বেলেগ কিবা নাই কিন্তু ভিতৰত বস্তুটো কিন্তু মজাৰ আপোনাৰ মোৰ এইটোৰ ভিতৰত গ'লে ছেফটি চব পিন্ধি কেনেকুৱা দেখা যায় বাহ এই মোৰ অলপ সৰু সৰু যেন হৈছে কোতে মোৰ কাৰণে অলপ সৰু সৰু হৈছে এইফালে আছে এটা আপোনাৰ নাইট গ্লাছ আৰু এইটো এটা গ্লাছ দুটা গ্লাছ হৈ গ'ল এইফালে এটা ছেফটি কাৰ্ড আছে তো এতিয়া এক্সট্ৰা ভাইজৰটো লগাই দিওঁ এক্সট্ৰা ভাইজৰটো এতিয়া হৈ গ'ল ফিটিং চাওঁ এতিয়া মিৰৰত কেনে দেখা যায় নিজকে অলপ চাই লওক মিৰৰত এয়া হেলমেট পিন্ধি কেনেকুৱা লুকছটো অলপ বেলেগ ধৰণৰ হ'ব না বাইকটোৰ লগত আৰু ড্ৰেছ মিলাই পিন্ধিলেতো আৰু বেলেগে দেখা যাব ফটোশ্বুট কৰিব লাগিব কেনেকুৱা ৰ'ব মজা মোক বাইকটোৰ লগত মিলিব না একদম